ব্লগটো আপোনালোকক সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তো হেপী ইণ্ডিপেণ্ডেন্স ডে অল অফ সমূহ ভাৰতবাসীৰ বাবে আজি এটা বহুত ভাল দিন, কাৰণ 1947 চনত আজি তাৰিখতে 15 আগষ্টতে আমি আমাৰ মানে স্বাধীনতা পাইছিলোঁ, আমাৰ দেশ স্বাধীন হৈছিল। তো আকৌ এবাৰ সমূহ ভাৰতবাসী ৰাইজক মানে কংগ্ৰেছ থাকিল আৰু মানে স্বাধীনতা দিৱসৰ শুভকামনা থাকিল। তো আজি যিহেতু মানে শাওণ মাহৰ শেষৰটো সোমবাৰ, তো শেষৰটো সোমবাৰ গতিকে আমি মন্দিৰলৈ যাব ওলাইছোঁ। তো চাই থাকক আপোনালোকে ভিডিঅ'টো, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। তো চাই থাকিব। তো আপোনালোকক মই ডাইৰেক্ট গৈ কিনে মন্দিৰত লগ পাই আছোঁ। এইফালে আমি এতিয়া ঠগি দিম, তো আপোনালোকে চাই থাকিব। আমি চামতাৰ কুলবিল ঘাটক আহিছোঁ। এইকেইটা লাজ হাওমাকখন খোলা নোখোলা লিপষ্টিক লৈ আনা বহুত মানুহ বহুত আমি চাকি তাকি দিলোঁ, একদম ফটো চটো ল'লোঁ, ঠগিও দিলোঁ। মই আপোনালোকক ভিতৰত নেদেখালোঁ, বহুত মানুহ এনেই এটা ভিডিঅ' কৰি আনিছোঁ। মই আপোনালোকক দেখাই আছোঁ মন্দিৰটো, মই আপোনালোকক অলপ দেখাই আছোঁ মন্দিৰটো। ভিতৰত সোমাব নোৱাৰি, তাত বহুত মানুহ, বাহিৰৰ পৰা আৰু দেখাই আছোঁ। আমাৰ এই চাকি তাকি দিয়া হ'ল, আমাৰ এতিয়া বা আৰু নিয়া বাই চাকি দি আছে। মোৰ চাকি জ্বলোৱা হৈ গ'ল, মই সেৱা কৰিলোঁ, এতিয়া বাই সেৱা কৰি আছে। দাম বহুত মানুহৰে অলপ কমি হ'লোঁ এতিয়া। গাইজ ইয়াতে মেকআপ চলি আছে মন্দিৰত আহিও। रुको जरा सबर करो। চাহ আপোনালোকে পুৰা লাগি গৈছে। সেইটো ভাল লাগছে না ছাৰ? আমাৰ লগত মানে ৰাজু দাদা আহিছিল, আমাৰ দাদা এটা, দাদাটো চেণ্ডেলযোৰ চুৰ হ'ল মানে এতিয়া তেওঁ বিচাৰি আছে, তেওঁ চেণ্ডেলযোৰ পাই না নাপায়। দাদা চেণ্ডেল চুৰ হ'ল না, দুখৰ কথা। টাউন সেই মানে ঠগিৰ আহিছিল ন, ঠগিৰ পিছত আনিব গৈছে। মই এতিয়া এই ৰ'দত চেণ্ডেল ৰখি আছোঁ, নহ'লে বা বাহাদুৰৰ চেণ্ডেল চুৰ হ'ব, দাদাটো চেণ্ডেল চুৰ হ'লে চেণ্ডেল ৰখি আছোঁ গাইজ। উপায় নাই, চেণ্ডেল চুৰ হ'লে দাউৰি যাব লাগিব। ভগৱানৰ ভোগ আমি এতিয়া খাম, আমি লগানে আছোঁ, হ'লেও ভগৱানৰ ভোগ না খাব লাগে। এই বুট কল ভোগ খাই থাকাতে আমাৰ কলেজৰ চিনিয়ৰ দাদা এটাকো লগাল পালোঁ। তো আজি দাদাৰ জন্মদিন, তো দাদা কিবা কৈ দিয়া আৰু জন্মদিন বুলি। মানে আজি বাৰ্থডে বুলি অলপ মন্দিৰত আহিলোঁ, আৰু আপোনালোক অলপ আশীৰ্বাদ কৰিব অলপ দিনকেইটা ভালে যায় আৰু ভালদৰে। তোমাৰ বৰ্তমান বেয়া চলি আছে, দাদাৰ এক্সিডেণ্ট হৈছে, তো সকলোৱে আশীৰ্বাদ কৰি দিব যাতে দাদাৰ দিন আহিব লগা দিনবোৰ ভালে ভালে যায়। এতিয়া অলপ ফটো ছেশ্যন চলি আছে। চবে আমি ফটো উঠি আছোঁ। আমি এতিয়া আমাৰ চব বংশৰ ভিকষ্টিক লাগাল পাইছোঁ। এয়া দাদা, এয়া বৌ, দাদাৰ ভণ্টি, এগলা ডবৰি মানে গোটাই লাগ পাই গৈছোঁ। 14 গোষ্ঠী একদম গোটাই লাগ পাই। শিৱথানৰ পৰা বাবাথানক আহি গ'লোঁ, এইখন হৈছে বাবাথান, শিৱথানৰ ওচৰতে আছে। তো ইয়াতো এবাৰ সেৱা কৰি যাওঁ। ইয়াতো মানুহ আছে, কিন্তু ইয়াত বেছি মানুহ নাই, অলপ কম আছে। এতিয়া একডাল বহুত ডাঙৰ মানে গাছ আছে, এই গাছডালৰ তলতে মানে চাকি দিয়া হয়। এডাল হৈছে গাছডাল, এই গাছডালত সকলোৱে এনেকৈ ধুনীয়াকৈ ৰাউণ্ড কৰা আছে, ইয়াত চাকি দিয়া হয়। এইটো এটা মন্দিৰ, এতিয়া এটা শনি মন্দিৰ আছে। তো আমি শনি মন্দিৰটোতো আহিলোঁ, শনি মন্দিৰটো সেৱা কৰিলোঁ। আমাৰ শনি মন্দিৰতে সেৱা কৰা হৈ গ'ল। এইটো সেন্তু মন্দিৰ, গোটেইকেইটা মন্দিৰত মানে সেৱা কৰা হৈ গ'ল। এটা হনুমান মন্দিৰ আছিল। তো আমি এতিয়া অকণমান চৰপাত খাওঁ, চৰপাত খাই যাবলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ হৈছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই দিব, আৰু আমাৰ ইহঁতে গাইড হৈ দিছে। বাই বাই দি, বাই 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 গাইজ। ভিডিঅ' হৈ আছে, रुको जरा सबर करो। গাইজ আমি এটা চৰপাত খাই আছোঁ। ভিডিঅ'টো শেষ নকৰিব, শেষ কৰা নাই মানে। এতিয়া এখন নতুন দলং বনাই আছে, তো দলংখনত সোমাই গ'লোঁ। চাওক
कहना क्या चाहते हो? দলংখন চাব আহিলোঁ আমি তো আপোনালোকৰ পৰা দলংখন দেখাই দিওঁ চাওক কি ধুনীয়া তামাক এটা দিছিল ৰ'দ তামাক জানুৱাৰী চাওক इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता नहीं है तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।